মিয়াই আৰু 100 বছৰ পিটনি খাই থাকিব লাগিব গতিকে আমিতো বিচাৰো যে অখিল গগৈৰ নিচিনা মানুহ মুখ্যমন্ত্ৰী হোক গৌৰৱ গগৈৰ নিচিনা অহংকাৰী মানুহ মুখ্যমন্ত্ৰী হলে অসমৰ বিশেষ একো পৰিৱৰ্তন নহয় কাৰণ গৌৰৱ গগৈ এজন অহংকাৰী মানুহ পুত্ৰ তৰুণ গগৈৰ পুত্ৰ হল গৌৰৱ গগৈ তৰুণ গগৈৰ ভাতৃ হল দীপ গগৈ তো এই তিনিজন ব্ৰাদাৰ্ছ এণ্ড সন্স কোম্পানী বুলি মই কওঁ এই তিনিজনে বিগত 45 বছৰত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ আছিল কিন্তু সেই একে সময়ত তেওঁ গুৰখাসকলৰ ডিবুটাৰৰ সমস্যা সমাধানৰ কাৰণে পত্ৰ লিখোতে তেওঁৰ কলমৰ সিয়াহী শেষ হৈ গল কংগ্ৰেছৰ স্থিতিটো মুখত ফেবিকল লগাই বহি আছে এই স্থিতি আৰু হিয়তে কি স্থিতি হেৰি কৰিব তেওঁলোকে কথা কব গলে আপাৰৰ পৰা হেৰি কৰিব ঐ মিয়াৰ কথা নকবি মিয়াৰ কথা কলে আপাৰৰ হিন্দু মানুহে ভোট নিদিয়ে উচ্ছেদক লৈ সকলো বৰ্তমান দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে আন্দোলন কৰিছে তেওঁলোকে প্ৰতিবাদ জনাইছে কি ৰাইজৰ দল কি কংগ্ৰেছ কি সংখ্যালঘু নেতা তেওঁলোক সকলোৱে উচ্ছেদৰ বিৰোধিতা কৰিছে কিন্তু তাৰে আমি আজি প্ৰতিক্ৰিয়া ল'বলৈ আহিছো নগাঁৱৰ ৰাইহান উদ্দিনৰ ওচৰলৈ তেখেত বৰ্তমান ৰাইজৰ দলৰ এগৰাকী নেতা গতিকে তেখেতৰ আমি জানিবলৈ কিছু কথা চেষ্টা কৰিম এই উচ্ছেদক লৈ তেখেতে কি মন্তব্য কৰে বা উচ্ছেদক লৈ তেওঁ সমৰ্থন জনায় নে কি জনায় মই আপোনাৰ ওচৰলৈ আহিছো সমগ্ৰ অসম বৰ্তমান দেখিবলৈ পোৱা গৈছে ধুবুৰী চাপৰ এইসমূহ অঞ্চলত উচ্ছেদ চলোৱা হৈছে উচ্ছেদৰ সময়ত বহুতে এইবোৰ প্ৰতিবাদ জনাইছে আপুনি এই উচ্ছেদক লৈ কি ক'ব চাওক উচ্ছেদ হল অমানৱীয় ভাৰতীয় সংবিধানে দিয়া অধিকাৰ মৌলিক অধিকাৰ খৰ্ব কৰি আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উচ্ছেদটো কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয় উচ্ছেদ কৰিব দুখীয়া মানুহৰ জুপুৰি ভাঙি পেলাই সেই মানুহখিনিক ৰাস্তাত পেলাই আছে সেইটো কি শান্ত পৰিৱেশ শান্ত চৰকাৰৰ লক্ষণ নেকি এইটো অসমখনক অশান্ত কৰাৰ আৰু এটা চিভিল ৱাৰৰ পিনে চিভিল গৃহযুদ্ধৰ পিনে লৈ যোৱাৰ এটা পৰিক্ৰমা চলাইছে বিজেপি চৰকাৰখনে আজি হিমন্ত বিশ্ব শৰ্মা বিজেপিত আছে সেই তেওঁ কংগ্ৰেছত থাকিও সেই একেই অত্যাচাৰ কৰিছিল সংখ্যালঘু মানুহখিনিক এতিয়া সংখ্যালঘুক যদি বাৰে বাৰে টাৰ্গেট কৰা হয় এইটোতো এটা সময়তো সংখ্যালঘু নিজৰ ৰেজিষ্টেন্স নিজৰ মৌলিক অধিকাৰ নিজৰ শিক্ষাৰ অধিকাৰ যিখিনি আছে সেইখিনিৰ কাৰণেতো যদি ভাৰতবৰ্ষখনক ইংৰাজৰ কবলৰ পৰা মুক্ত কৰিব পাৰিছে হয়তোবা এদিন তেওঁলোক নিজে মাৰ ভান্দি থিয় হ'ব আমি থিয় হ'ম একগোট হ'ম সকলো দলীয় যেটো পৰ্দা আছে অতৰাই আমাৰ ভিতৰত যি পৰ্দা আছে সব অতৰাই আমি একগোট হ'ম হিন্দু মানুহ আমাৰ লগত আহিব যিখিনি সেকুলাৰ মানুহ কাৰণ উচ্ছেদ আজি মুছলমানক কৰিছে কাইলৈ হিন্দুক কৰিব তেওঁলোকে কি যেনেকৈ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইংৰাজে যেতিয়া শাসন কৰিছিল প্ৰথম অৱস্থাত মানুহে সাপোৰ্ট কৰিছিল তাৰ পিছত যেতিয়া সেই শাসনভাৰ গৈ পেলাই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজৰ সাম্ৰাজ্য বিস্তাৰৰ কাৰণে মানুহৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছিল তেতিয়াই ইংৰাজ মুক্ত ভাৰত গঢ়াৰ কাৰণে প্ৰচেষ্টা হাতত লৈছিল সেই একেদৰে বিজেপি চৰকাৰখনে যেনেকৈ অত্যাচাৰ কৰি আছে তেওঁলোক আদানী আৰু আম্বানীৰ তুষ্টি কৰাৰ কাৰণে তো একেদৰে মানুহে যেতিয়া বুজি পাব সকলো স্তৰৰ মানুহ সকলো জাতি ধৰ্মৰ ভেদাভেদ পাহৰি সকলো পৰ্দা অতৰাই একগোট হৈ এই বিজেপিৰ যেটো আদানী আম্বানীৰ প্ৰীতি সেই প্ৰীতিক অতৰোৱাৰ কাৰণে ভাৰতবৰ্ষখন ধৰ্মীয় যেটো মেৰুকৰণ সাম্প্ৰদায়িক এইবোৰৰ পৰা আকৌ স্বাধীন কৰাৰ কাৰণে সকলো স্তৰৰ মানুহ ওলাই আহিব গতিকে আমিতো বিচাৰো যে অখিল গগৈৰ নিচিনা মানুহ মুখ্যমন্ত্ৰী হোক গৌৰৱ গগৈৰ নিচিনা অহংকাৰী মানুহ মুখ্যমন্ত্ৰী হলে অসমৰ বিশেষ একো পৰিৱৰ্তন নহয় কাৰণ গৌৰৱ গগৈ এজন অহংকাৰী মানুহ আৰু তেওঁৰ পুত্ৰ তৰুণ গগৈৰ পুত্ৰ হল গৌৰৱ গগৈ তৰুণ গগৈৰ ভাতৃ হল দীপ গগৈ তো এই তিনিজন ব্ৰাদাৰ্ছ এণ্ড সন্স কোম্পানী বুলি মই কওঁ এই তিনিজনে বিগত 45 বছৰত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ আছিল কিন্তু সেই একে সময়ত তেওঁ গুৰখাসকলৰ ডিবুটাৰৰ সমস্যা সমাধানৰ কাৰণে পত্ৰ লিখোতে তেওঁৰ কলমৰ সিয়াহী শেষ হৈ গল মিয়াৰ কাৰণে এটা শব্দ লিখাৰ কাৰণে তেওঁৰ কলমত আৰু সিয়াহী নাহিল তো গতিকে তেওঁ যে কিমানখিনি মিয়া মানুহৰ কাৰণে ডেভেলপমেন্টাল চিন্তা কৰিব সমস্যা সমাধানৰ কথা চিন্তা কৰিব এইটো ৰাইজে বুজাৰ বাকি নাই গৌৰৱ গগৈ নহয় মানে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হলেও যদি অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দল চৰকাৰৰ অংশীদাৰ হয় তেতিয়াহে মিয়াৰ সমস্যা সমাধানৰ এটা আশা কৰিব পাৰি আদাৰৱাইজ মিয়াই আৰু 100 বছৰ পিটনি খাই থাকিব লাগিব উচ্ছেদক লৈ কংগ্ৰেছৰ স্থিতি কি ক'ব কংগ্ৰেছৰ স্থিতিটো মুখত ফেবিকল লগাই বহি আছে
এয়াই স্থিতি আৰু সিহঁতে কি স্থিতি হেৰি কৰিব তেওঁলোকেইতো 2011 চনত বিল পাছ কৰি থৈ গৈছে উচ্ছেদৰ এই ৰকিবুল হুছেইনৰ সিগনেচাৰত বুঢ়া চাপৰিত প্ৰায় 20 কিলোমিটাৰ এৰিয়াৰ যিটো জেগা আছে বৰ্গ কিলোমিটাৰ জেগা তেওঁৰ দিনতেই জনবসতিপূৰ্ণ জেগাক ফৰেষ্ট লেণ্ডত এক্সটেণ্ড কৰি থৈ গৈছে তো গতিকে তেওঁলোকৰ উচ্ছেদৰ স্থিতি কি হ'ব তেওঁলোকে মনে মনে ভালেই পাই আছে যে বিজেপিয়ে উচ্ছেদ কৰি আছে এতিয়া আমি ৰাজনীতি কৰিম তেওঁলোকে কি বেয়া পাই আছে নেকি আপোনাৰ লাগে নেকি যদি বেয়া পাই আছে একমাত্ৰ অখিল গগৈয়ে বেয়া পাই আছে কাৰণ অখিল গগৈয়ে জানে যে এটা মানুহৰ ঘৰ বাৰী ভাঙিলে দুখীয়া তেওঁ ৰাজপথৰ পৰা আহিছে গতিকে তেওঁ বুজি পায় যে দুখীয়াৰ কিমান এজন দুখীয়া মানুহে কিমান কষ্ট কৰি দিন হাজিৰা কৰি ৰাতি গৈ কষ্ট কৰি এমুঠি অকণকে টকা যোগাৰ কৰি পেলাই এটা ঘৰ বনাই ই তিনিটা পুৰুষ পাৰ হৈ যায় তিনি প্ৰজন্ম পাৰ হৈ যায় এটা ঘৰ বনাওতে আৰু সেই ঘৰ যেতিয়া 5 মিনিটত ভাঙি দিয়ে তেতিয়া গম পায় যে কিমান কষ্ট হয় তো গতিকে আজিৰ দিনত এই উচ্ছেদত যদি ধুক পাইছে একমাত্ৰ অখিল গগৈয়ে পাইছে কংগ্ৰেছে পোৱা নাই কাৰণ কংগ্ৰেছে বিল পাছ কৰি থৈছে আৰু সেই কংগ্ৰেছী নেতাইতো আজি হিমন্ত বিশ্ব শৰ্মা কাৰ মিয়া মানুহখিনিয়ে নিজৰ ভিতৰৰ পৰা ভাল লিডাৰশ্বিপ ক্ৰিয়েট কৰি বিধানসভাত পঠাব পাৰে আৰু তাত যদি অখিল গগৈৰ ৰাইজৰ দল যদি থাকে তেতিয়াহে ন্যায়ৰ পক্ষত কথা ক'ব পাৰিব আৰু নহলে কংগ্ৰেছী মিয়া লিডাৰবোৰে কি মিয়াৰ পক্ষত কথা ক'ব পাৰিব নেকি তেওঁলোকে কথা ক'ব গ'লেই আপাৰৰ পৰা হেৰি কৰিব ঐ মিয়াৰ কথা নকবি মিয়াৰ কথা কলে আপাৰৰ হিন্দু মানুহে ভোট নিদিয়ে কিন্তু সিহঁতে এতিয়াও মিয়াৰ ভোটত মিয়াৰ অক্সিজেনতেই কংগ্ৰেছ দলটো জীয়াই আছে গৌৰৱ নেতৃত্বত কংগ্ৰেছ আহাটো সম্ভৱ নে আপুনি কি ভাবে যদি মিত্ৰতা হয় আপোনালোকৰ চাওক আমি বিচাৰো মিত্ৰতা হওক কিন্তু কথা হল গৌৰৱ গগৈৰ যি অহংকাৰ এইটো দলৰ হাই কমাণ্ডে জানিব কিন্তু কথা হল তাৰ উপৰিও আমি যিখিনি দেখা পাই আছো গৌৰৱ গগৈৰ যিটো অহংকাৰ সেই অহংকাৰত যে বিৰোধীক বিশেষ এটা মৰ্যাদা দিব মোৰ তাত নালাগে এটলিষ্ট আমি যিটো গম পাই আছো আৰু কংগ্ৰেছে প্ৰতিদিনেই ৰাইজৰ দলৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি আছে এইটো ৰূপহীতেই হওক ঢিঙতেই হওক বৰহমপুৰতেই হওক বা শিৱসাগৰতেই হওক প্ৰতি জেগাতেই কংগ্ৰেছে ৰাইজৰ দল তেওঁলোকৰ টাৰ্গেট বিজেপি নহয় এতিয়া যেন কংগ্ৰেছৰ টাৰ্গেট হৈ গৈছে ৰাইজৰ দল কাৰণ ৰাইজৰ দলে সিট বিচাৰিব আৰু ৰাইজৰ দলৰ প্ৰতি যিটো আকৰ্ষণ ৰাইজৰ সেইকাৰণে কংগ্ৰেছেহে ভয় বেছি খাই আছে তো গতিকে আমি আহ্বান কৰিম কংগ্ৰেছক যে আপোনালোকে সংগঠন মজবুত কৰক ভাল কথা কিন্তু সেই বুলি যে খালি মিয়াৰ অক্সিজেনত জীয়াই থাকিলে আপোনালোক নহব আপোনালোকে হিন্দু এলেকাটো আপোনালোকৰ সংগঠন সম্প্ৰসাৰণ কৰক এয়া আছিলে উচ্ছেদক লৈ বা কংগ্ৰেছক লৈ বহুকেইটা কথাই ক'লে ৰায়হান উদ্দিন বৰ্তমান তেখেতে ৰাইজৰ দলত যোগদান কৰিছে কিন্তু এইখিনিতে কম যে তেখেতে বাৰে বাৰে এটা কথা কৈছে যে মিত্ৰতা যদিও হয় কিন্তু মুখ্যমন্ত্ৰী হ'ব লাগিব অখিল গগৈ কাৰণ অখিল গগৈয়েহে ভালকে বুজি পায় যে যি সংখ্যালঘু লোকৰ যি বেদনা যি দুখ তেওঁ বুজি পায় গতিকে সংখ্যালঘু লোকৰ যি দুখ বেদনা বুজিবলগীয়া হয় তেনেহলে বিধানসভাত যাব লাগিব অখিল গগৈ আৰু অখিল গগৈ মুখ্যমন্ত্ৰী হলেহে এই উচ্ছেদেই হওক বা যি সংখ্যালঘু লোক আছে তেওঁলোকৰ এই যিসমূহ দুখ দুৰ্দশা নাইকিয়া হ'ব